everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ আগত এটা ভিডিঅ' শ্বেয়াৰ কৰিম বুলি ভাবিছো। খাসেং টেঙাৰ জেলিনো কেনেকৈ বনায় সেই ভিডিঅ'টো আপোনালোকক আগত আজি শ্বেয়াৰ কৰিম। মায়ে বনাব আজি খাসেং টেঙাৰ জেলি। মই আপোনালোকক দেখুৱাম হা যে কেনেকৈনো বনায়। খাসেং টেঙাৰ জেলি বনাবৰ কাৰণে মায়ে প্ৰথমতে খাসেং টেঙাখিনি বইল কৰি ল'লে, তাৰ পাছত চালনী এখনত সেকি লৈছে আৰু এয়া দেখিছে এইখিনি গুটিখিনি আৰু এয়া তলত ৰসখিনি উলিয়াই লোৱা গৈছে। তাৰ পাছত এই গুটিখিনি পেলাই দিয়া যাব। ৰসটো উলিয়াই লোৱাৰ পিছত চাই থাকিব ভিডিঅ'টো, মই দেখুৱাই থাকিম বাৰু। হেল্ল' এভৰিৱান, এয়া দেখিছে মায়ে ৰসখিনি জুখি লৈছে। 1 গিলাচ ৰস প্ৰথমে দি দিছে, তাৰ পাছত এয়া হৈছে 2 গিলাচ, তাৰ পাছত এয়া অলপ মানে 2.5 গিলাচ ৰস দিছে কেৰাহীটোত গৰম কৰি পেলাই। তাৰপিছত এইখিনি উতলাই থাকিব। ৰসখিনি উতলিছে আৰু মায়ে এয়া ফেনটো কাঢ়ি কাঢ়ি দিছে। ফেনটো যিমানে উতলিব সিমানে ফেন ওলাব, সিমানে ফেনখিনি কাঢ়ি থাকিব লাগিব। এয়া দেখিছে উতল আহি গ'ল আৰু ফেনখিনিও ওলাই আছে। এয়া চাওক, মায়ে যিটো গিলাচে ৰসখিনি জুখি লৈছিলে সেইটো গিলাচে 1 গিলাচ চেনি দি দিছে। তাৰ পাছত আৰু 1 গিলাচ দিছে, মানে 2.5 গিলাচত 2.5 গিলাচ ৰসত 2 গিলাচ চেনি দিছে। আৰু এইখিনি চেনি আৰু ৰসটো পগাই থাকিব। চাই থাকিব ভিডিঅ'টো শেষলৈকে, মই দেখুৱাই থাকিম বাৰু সম্পূৰ্ণখিনি। ইলাচি কেইটামান খুন্দি পেলাই দি দিছে গোন্ধটো ধুনীয়া আহিবৰ কাৰণে। আমাৰ খাসেং টেঙাৰ জেলিখিনি ৰেডি হৈছে। এয়া চাওক ডাঠ হৈ গ'ল। নমাব এতিয়া মায়ে, অলপ লৰাই দি আছে। সেয়া দেখিছে কিমানখিনি আছিলে জেলি কাৰণে ৰসখিনি দিয়া গৈছিল, আৰু এতিয়া দেখিছে উতলি উতলি কমি কমি নাইকিয়া হৈ পেলাই ইমান কণ ৰখিছেহি। এয়া চাওক আমাৰ খাসেং টেঙাৰ জেলি ৰেডি, আৰু এয়া বটলত ভৰাই দিয়া গ'ল ঠাণ্ডা হোৱাৰ পাছত। এভৰিৱান, মায়ে বনোৱা খাসেং টেঙাৰ জেলি ৰেডি, আৰু খাই চালোঁ অকণমান, ভাল লাগিছে খাবলৈ, টেষ্টি হৈছে খাবলৈ। যিসকলে খাসেং টেঙাৰ জেলি বনোৱা নাই আপোনালোকে বনাই চাবচোন, কিমান যে টেষ্টি লাগে খাবলৈ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চাই আছে। আজিলৈ বাই বাই।